সিজন চেঞ্জ হৈ আছে, ঠাণ্ডাৰ বতৰ আহি আছে আৰু এইটো সিজনত জ্বৰ, কাফ হোৱা বা চৰ্দি হোৱা বা গল খুচখুচ কৰা এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক কিন্তু বহুত কমন হয়। আৰু এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে সদায় যে মেডিচিন খাব লাগিব কোনো কথা নাই। আপুনি ঘৰতে কিছুমান নেচাৰেল ইনগ্ৰেডিয়েণ্ট ইউজ কৰি কেনে এইবিলাক ট্ৰিটমেণ্ট নিজৰ লগতে কৰিব পাৰে। নমস্কাৰ, মই ডায়েটিচিয়ান ঋতুমণি। আজি মই আপোনালোকক 5টা এনেকুৱা খাদ্যৰ নাম ক'ম যিটো আপুনি ঘৰতে পাই যাব, বহুত সহজতে পাই যাব আৰু এইবিলাক খাই থাকিলে আপোনাৰ চৰ্দি নহয়। আৰু যদি চৰ্দি হৈ আছে বা কাহ এনেকুৱা ভাইৰেল প্ৰব্লেম হৈ আছে, ভাইৰেল ফিভাৰ আহি আছে, তেনেহ'লে আপুনি অতি সহজে ঠিক হৈ যাব। আহক আমি জানিলোঁ কি হয় এই 5টা খাদ্য। নাম্বাৰ 1, জোষ্টু মধু, যাক ইংৰাজীত লিকৰিছ বা হিন্দীত মুলেঠি বুলিও জনা যায়। এইটো আপোনালোকে পূজাৰ বস্তু বিক্ৰী কৰা দোকানবিলাকত এভেইলেবল পাই যাব। এইটো এটা ষ্টিকৰ নিচিনা হয়, অলপ অলপ খাই থাকিব। ইয়াতে এটা কম্পাউণ্ড থাকে যিটো গ্লিচাৰিজিন বুলি জনা যায়। এইটো যিবিলাক ভাইৰাছ বা বেক্টেৰিয়া বা ফাংগল গ্ৰ'থ হয় এইটো কমাই দিয়ে আৰু আপোনাৰ ইমিউনিটি বঢ়াই দিয়ে। নাম্বাৰ 2, হানি বা মধু। মধু আপোনালোকে জানে যিটো আমাৰ কাফ হয়, সেইটো মিউকাছ যিবিলাক জমা হয় বা চৰ্দি লাগিলে যিটো আমি ব্ৰিডিঙত প্ৰব্লেম পাওঁ বা কাফ হ'লে যিটো কাফ ওলায় সেইটোৰ কাৰণে বহুত ভাল হয়। 1 চামুচকৈ মধু আপোনালোকে এইটো ছিজনত এনেও খাব লাগে। চৰ্দি নহ'লেও বা ভাইৰেল নহ'লেও প্ৰিকশ্যন ল'ব লাগে যাতে আপোনালোকৰ নহয়। 3 নম্বৰ ফুড আইটেম গোলমৰিচ বা জালুক, যাক ইংৰাজীত পেপাৰ বুলিও জনা যায়। এইটো যিটো হয় গোলমৰিচ আপোনালোকে চাহত দিতো খায়ে, চাহত খাব পাৰে। গোলমৰিচৰ ব্যৱহাৰ আপোনালোকে চাটনিত কৰিব পাৰে বা তিলৰ লগত বটি খাব পাৰে বা গোলমৰিচ চাহত দিও খাব পাৰে। গোলমৰিচটো ৰেগুলাৰ খাব যত্ন কৰক, বহুত ভাল হয় চৰ্দিৰ কাৰণে বা ভাইৰেল প্ৰব্লেমবিলাকৰ কাৰণে। ফিভাৰ হৈ গ'ল বা কাহ হৈ গ'ল বা চৰ্দি হৈ গ'ল, এইটো বহুত ইফেক্টিভ এটা ফুড হয় যিটো বহুত সোনকালে আপোনাক ৰিজাল্ট দিব। 4 নম্বৰ ফুড আইটেম ক্ল'ভ বা লং। লংটো আপোনালোকে ভাত খোৱাৰ পিছতো অলপমান খাব পাৰে, এইটো এটা ৰেগুলাৰ হেবিটত থাকিব। লংটোৱে আমাৰ বডি গৰম কৰি তোলে, ঠাণ্ডাৰ কাৰণে আমাৰ প্ৰব্লেমবিলাক হয়, সেইকাৰণে লং যদি আমি ভাত খোৱাৰ পিছত এই ছিজনত খাওঁ আমাৰ বডি গৰম হৈ থাকে আৰু আমাৰ এনেকুৱা ধৰণৰ ভাইৰেল প্ৰব্লেমবিলাক নহয়। নাম্বাৰ 5 ফুড আইটেমছ হ'ল কালজিৰা বা কালঞ্জি। কালজিৰাটো আমাৰ বহুত কমন হয়, আমি দালিত দি খাওঁ। কিন্তু যদি আপুনি এইটো ছিজনত বা ঠাণ্ডা লাগিলে বা আপোনাৰ কাফ কোল্ড হৈ থাকিলে আপুনি যদি তাৰ লগত নহৰু আৰু অলপ গোলমৰিচ দি কেনে বাটি চাটনিৰ নিচিনা খাব পাৰে গৰম ভাতৰ লগত, আপোনাৰ সোনকালে ৰিকভাৰী হ'ব। বিশেষকৈ আপোনাৰ শৰীৰত যদি বিষ হৈ থাকে, মূৰৰ বিষ বা ঠাণ্ডা লাগিলে, কাফ কোল্ড হ'লে আমাৰ গা বিষায় বা কাহ হ'লেও এইটো কালঞ্জি বা কালজিৰাটো বহুত হেল্পফুল কৰে। এই 5টা ফুড আইটেম খোৱাৰ লগে লগে আৰু এটা বহুত ইম্পৰ্টেণ্ট প্ৰেক্টিছ যিটো ৰাখিব লাগে সেইটো হ'ল গৰম পানীত নিমখ দি গাৰ্গল কৰা। এইটো কিন্তু বহুত ডাঙৰ এটা মেডিচিন হয়, আপোনাৰ পেৰাচিটামল, এণ্টি কোল্ড মেডিচিনতকৈও বহুত ডাঙৰ মেডিচিন হ'ল গৰম পানীত অলপমান যদি আপোনালোকে নিমখ দি গাৰ্গল কৰিব পাৰে, বিশেষকৈ ৰাতি হোৱাৰ আগত। যদি আপুনি ঠিকো আছে এইটো প্ৰেক্টিছ কৰিলে আমাৰ যিটো আপাৰ ৰেছপিৰেটৰী ট্ৰেক আছে, মানে গলৰ যিবিলাক সৰু সুৰা ভাইৰেল বা ভাইৰাছ থাকে বা ফাংগল থাকে বা বেক্টেৰিয়া থাকে, সেইবিলাকৰ কিন্তু বহুত সোনকালে ডেথ হৈ যায় আৰু আপোনাৰ বেছি প্ৰব্লেম নহ'ব। যাৰ ক্ৰনিক প্ৰব্লেম আছে, 12 মাহত হৈয়ে থাকে এইবিলাক প্ৰব্লেম, তেওঁলোকে গৰম পানীত যদি নিমখ দি কেনে গাৰ্গল কৰে সদায়, বহুত সোনকালে আপোনালোকে ৰিলিফ পাব। চ' ভিডিঅ'টো হেল্পফুল ভাবিলে আপুনি আপোনাৰ ফ্ৰেণ্ডছৰ লগত, ফেমিলিৰ লগত আৰু যাৰ দৰকাৰ তেওঁৰ লগত শ্বেয়াৰ কৰক। আৰু যদি চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা প্ৰেক্টিকেল আৰু নেচাৰেল ফুড টিপছ মই দিয়ে থাকোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ইট লোকেল, ইট ছিজনেল, ষ্টে এক্টিভ, ওম শান্তি।